হেল্ল' এভৰিৱান, আজি মই আহিছোঁ প্ৰথম হাইস্কুলীয়া জীৱনৰ পাতনি মেলা কাকজান উচ্চ মাধ্যমিক আদৰ্শ বালিকা বিদ্যালয়লৈ প্ৰায়ে আহি থকা হৈছে আজি এক বিশেষ দিন। সেইবাবে আজি আকৌ আহিছোঁ বিদ্যালয়খনলৈ। যেতিয়াই বিদ্যালয়লৈ আহোঁ মনত বহুত হেঁপাহ লৈ আহোঁ, যেন আগৰ সেই দিনবোৰলৈ ঘূৰি যাবলৈ মন যায়। এয়া ভিতৰলৈ সোমাই আহি দেখিলোঁ বহুত আয়োজন কৰা হৈছে। মোৰ লগত আহিছে মোৰ বান্ধৱী বিদিশা। এয়া যে আপোনালোকে দেখিছে কিতাপসমূহ সজাই থৈছে, সেয়াই হৈছে আজি বিশেষ কাৰণ। যোৰহাট দিৱস উপলক্ষে যোৰহাট জিলাৰ কৰ্তৃপক্ষই প্ৰতিখন বিদ্যালয়তে যোৰহাট দিৱসৰ লগত সংগতি ৰাখি আজিৰ দিনটো গ্ৰন্থদান দিৱস হিচাপে অন্তৰ্ভুক্ত কৰিছে। আৰু সেয়েহে যোৰহাট জিলাৰ প্ৰতিখন বিদ্যালয়তে গ্ৰন্থ দিৱস হিচাপে উদযাপন কৰা হৈছে। আৰু এয়া হৈছে আমাৰ বিদ্যালয়ত এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবৰ বাবে বিধায়িকা মহোদয়াই এখন আধাৰশিলা স্থাপন কৰিছিল। তাৰে আজি শুভাৰম্ভও কৰা হয়। তাৰ খন্তেক পাছতেই এয়া আমাৰ সভা আৰম্ভ কৰা হয়। তাত সকলো প্ৰাক্তন প্ৰধান শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। তাৰ অলপ সময়ৰ পিছতেই আজিৰ সভাৰ শুভাৰম্ভ কৰিবৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰীসকলে এটি সমবেত সংগীতেৰে সভাখন উদ্বোধন কৰে। তাৰ পাছত বিদ্যালয়ৰ ছাত্ৰীসকলে নিজৰ বিভিন্ন ধৰণৰ পাৰদৰ্শিতাৰে কোনোবাই কবিতা আবৃত্তি কৰিছে, কোনোবাই গ্ৰন্থদান দিৱসৰ লগত সংগতি ৰাখি বক্তৃতা প্ৰদান কৰিছে। মুঠৰ ওপৰত সকলোৱে নিজৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। এয়া দেখিছেনে, মোৰ আটাইতকৈ বেষ্ট জুনিয়ৰ। আচলতে ইহঁতি বহুত মৰমৰ হয়। ইহঁতিও মোৰ জুনিয়ৰে হয়। বৰ্তমান ইহঁতিও বিদ্যালয়ৰ পৰা ওলাই গৈছে বাৰু। আৰু এই যে দেখিছে, এইজনী হৈছে মোৰ একেবাৰে সৰুকালৰ বান্ধৱী। তাই আৰু মোৰ বন্ধুত্ব এইখন বিদ্যালয়ৰ পৰাই আৰম্ভ হৈছে আৰু গোটেই জীৱনৰ কাৰণে থাকিব বুলি আশা ৰাখিলোঁ। কিন্তু আমাৰ কাজিয়াৰ সীমা নাই। তথাপিও আজি আকৌ এইখন বিদ্যালয়লৈ দুইজনী কিন্তু একেলগেই আহিছোঁ দেই। এয়া সকলোখিনি হৈ যোৱাৰ পাছত আমিও ঘৰলৈ উভতি আহিলোঁ। এয়া মোৰ লগত আছিলে ভাইটি, মা, ভণ্টি, খুৰী আৰু বিদিশা। আমি এয়া ঘৰলৈ গৈ আছোঁ। কিন্তু বতৰটো বৰ এটা ঠিক নহয়। পিছে আজিলৈ এৰিছোঁ দেই গাইজ।